ভগৱান শ্ৰীকৃষ্ণই কৈছে, হে কুন্তীপুত্ৰ, ইন্দ্ৰিয় আৰু বিষয়বস্তুৰ সংযোগে কেৱল শীত, তাপ, সুখ, দুখ আদি অনুভূতিবোৰহে আমাক দিয়ে। সেইবোৰ মাত্ৰ আহে আৰু যায়। তুমি সেইবোৰ সহ্য কৰি যোৱা। কাৰণ হে পুৰুষশ্ৰেষ্ঠ, সুখ আৰু দুখক সমানভাৱে চলিব পৰা ধীৰ স্বভাৱৰ যিজন পুৰুষক এইবিলাক সুখ দুখ, শীত তাপ আদিয়ে বিচলিত কৰিব নোৱাৰে, তেওঁৱেই মোক্ষ বা অমৃতত্ব লাভ কৰাৰ অধিকাৰী হয়। অৰ্থাৎ শ্ৰীকৃষ্ণই কৈছে যে সুখ দুখ, শীত তাপ এইবোৰ ফিলিংছ বা অনুভূতি, এই অনুভূতিবোৰ টেম্পৰাৰী, অস্থায়ী। যেতিয়া ইন্দ্ৰিয় আৰু বিষয়ৰ সংস্পৰ্শ হয়, তেতিয়া এই অনুভূতিবোৰৰ উদয় হয়, কিন্তু অলপ সময়তে এইবোৰ নোহোৱা হৈ যায়। উদাহৰণস্বৰূপে, আমাৰ জিভাই যেতিয়া খাদ্যৰ সৈতে সংস্পৰ্শ কৰে, তেতিয়া এটা অনুভূতিৰ সৃষ্টি হয়। যেতিয়া আমাক কোনোবাই প্ৰশংসা কৰে বা বেয়াকৈ কয়, তেতিয়া আমাৰ মনত সুখ বা দুখৰ অনুভূতিৰ সৃষ্টি হয়, কিন্তু এইবোৰ অনুভূতি অস্থায়ী। সেয়ে শ্ৰীকৃষ্ণই কৈছে, জ্ঞানী পুৰুষে সুখ দুখত সমানভাৱে চলিব পাৰে। জ্ঞানী পুৰুষক এইবোৰ অনুভূতিয়ে নিজৰ লক্ষ্যৰ পৰা বিচলিত নকৰে। সেইকাৰণে শ্ৰীকৃষ্ণই কৈছে যে আমি এইবোৰ অনুভূতিক সহ্য কৰিব লাগে আৰু নিজৰ লক্ষ্যৰ পৰা বিচলিত হ'ব নালাগে। ধন্যবাদ।